নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া অধ্যায়ৰ পাঠ 13 হুমি জাহাংগীৰ ভাবাৰ প্ৰশ্ন উত্তৰসমূহ হ'ব। চাই যাবা কি আছে। ক নম্বৰটো আছে পাঠ ভিত্তিক ক্ৰিয়া। দেই পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। এইটো আমাৰ আছে কুৱেশ্যন। কি আছে ক নম্বৰটো, টোপনি পাতল ল'ৰাজনৰ নাম কি হ'ব। এনচাৰটো চাবা কি হুমি জাহাংগীৰ ভাবা হ'ব। টোপনি পাতল ল'ৰাজনৰ নাম কি হুমি জাহাংগীৰ ভাবা। ক নম্বৰটোৰ এনচাৰ হ'ল। খ নম্বৰটো কি আছে আমাৰ, ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল হ'ব। এনচাৰটো চাবা কি আছিল, তীক্ষ্ণ বুদ্ধি তথা চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ বাবে ল'ৰাজনৰ টোপনি পাতল আছিল হ'ব। এইটো আছে আমাৰ খ নম্বৰটোৰ এনচাৰ। মই ছুটি কৰি দিছোঁ, তোমালোকে লিখি ল'বা হ'ব খ নম্বৰটো। এবাৰ গ নম্বৰটো কি আছে চোৱা, চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে হ'ব। চাবা কি গ নম্বৰটো কি দিছোঁ, বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি ল'ৰাজনৰ পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে হ'ব। এইটো হ'ব গ নম্বৰটোৰ এনচাৰ হ'ল। এবাৰ আহিলে তোমালোকৰ খ নম্বৰটো চাবা, হুমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল। এইটো আছে আমাৰ খ নম্বৰটোৰ এনচাৰ। কি হ'ব আমাৰ চোৱা, ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰ, সংগীত আৰু চিত্ৰাংকনৰ প্ৰতি ৰুচি আছিল হয়নে। এইকেইটা বিষয়ৰ প্ৰতি তেওঁৰ কি আছিল, ৰুচি আছিল। খ নম্বৰটোৰ এনচাৰটো চাই লোৱা, লিখি ল'বা হ'ব হ'ল। তাৰপিছত নম্বৰটো কি আছে, তেখেত লণ্ডনলৈ কিয় গৈছিল, কি আছিল এনচাৰটো, ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল হ'ব। এইটো হৈছে আমাৰ নম্বৰটোৰ এনচাৰ, লিখি ল'বা নম্বৰটোৰ। তাৰপিছত আছে আমাৰ প্ৰথম 6 নম্বৰ চাবা, দুৰাবজী টাটা ষ্টাৰ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে হ'ব। চাবা টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে হ'ব। এইটো প্ৰথম চটোৰ আমাৰ এনচাৰ, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে হ'ল। তাৰপিছত চোৱা, স্বাধীনতাৰ পাছত তেখেতে কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। কি হ'ব আমাৰ, পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে। এইটো হ'ব আমাৰ দ্বিতীয় 6 নম্বৰটোৰ এনচাৰ হ'ল, লিখি ল'বা। তাৰপিছত লাষ্ট কুৱেশ্যন কি আছে তোমালোকৰ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল হ'ব। চাবা ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল হ'ব। এইকেইটা হ'ল জ নম্বৰটোৰ এনচাৰ। জ নম্বৰটোৰ এইটো এনচাৰ, ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল হ'ল। তোমালোকে এইকেইটা লিখি ল'বা প্ৰশ্ন উত্তৰবিলাক হ'ব। চাৰিটা চবকেইটা লিখি ল'বা তোমালোকে। মই আকৌ একবাৰ দেখাই দিছোঁ বাৰু তোমালোকক হ'ব। আৰু যদি ভিডিঅ'বিলাক চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আৰু বেলেগ ভিডিঅ'বিলাক চাই থাকিব পাৰা।